আপোনালোকক স্বাগতম দ্য কিউৰিয়াছ আছামিজ চেনেলটোলৈ। যোৱা সোমবাৰে UGC এটি নতুনকৈ গাইডলাইনছ দিলে, যিটো গাইডলাইনছ মতে যিবোৰ টাৰ্মিনেল লেভেল বা ফাইনেল লেভেলৰ যিবোৰ ছেমিষ্টাৰ থাকে, সেইবোৰ ছেমিষ্টাৰ ইউনিভাৰ্চিটিবোৰে ছেপ্টেম্বৰ মাহৰ শেষলৈ পাতি কমপ্লিট কৰিব লাগিব। তাত আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে, যেনেকৈ ষ্টুডেণ্টৰ হেল্থ, ষ্টুডেণ্টৰ ছেফটি গুৰুত্ব দিহে এক্সাম পাতিব লাগিব। লগতে গভৰ্ণমেণ্টৰ যিবোৰ ৰুলছ ৰেগুলেশ্যন থাকে, গভৰ্ণমেণ্টৰ যিবোৰ প্ৰট'কল থাকে, গভৰ্ণমেণ্টৰ যিবোৰ ডাইৰেকশ্যন থাকে, সেইবোৰ ফুল্লি ফ'ল' কৰি এক্সাম পাতিব লাগিব। লগতে মই আপোনালোকক আৰু এটা কথা জনাম যে ইয়াৰ আগতে 29 এপ্ৰিল 2020ত UGC যিটো গাইডলাইনছ দিছিলে, সেই গাইডলাইনছটো এতিয়াও ভেলিড আছে বাকী ছেমিষ্টাৰবোৰৰ ক্ষেত্ৰত। এই যিটো ৰিচেণ্টলি যোৱা সোমবাৰে যিটো গাইডলাইনছ দিলে, সেইটো এপ্লিকেবল ফৰ অনলি টাৰ্মিনেল ছেমিষ্টাৰ বা ফাইনেল লেভেলৰ যিটো ছেমিষ্টাৰ, সেইটোৰ কাৰণেহে এইটো এপ্লিকেবল। মই লগতে এইটো কথা জনাব বিচাৰোঁ যে অলৰেডি কেইখনমান ষ্টেট যেনেকৈ উৰিষ্যা, হাৰিয়ানা, মধ্যপ্ৰদেশ, ৱেষ্ট বেংগল, লগতে দিল্লী, এই কেইখন ষ্টেটৰ যিবোৰ ষ্টেট ইউনিভাৰ্চিটি আছে, এইকেইখন ষ্টেটৰ ষ্টেট ইউনিভাৰ্চিটি যিবোৰ এক্সাম হয় সেইবোৰ কেঞ্চেল হৈছে। লগতে এইকেইখন ষ্টেটে চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ ৰিকমেণ্ডেশ্যন পঠাইছে, ছাজেশ্যন পঠাইছে যে তেওঁলোকেও একেধৰণৰ পদক্ষেপ লওক, কাৰণ ষ্টুডেণ্টৰ জীৱনতকৈ একোৱেই ডাঙৰ হ'ব নোৱাৰে। এতিয়া কথাটো হ'ল UGCটো কৈছে যে ছেপ্টেম্বৰত এক্সাম পাতিব লাগিব, কিন্তু বৰ্তমান পৰিস্থিতিত এইটো আমাৰ লগা নাই যে এক্সাম হ'ব। কিন্তু তথাপি মই ষ্টুডেণ্টসকললৈ এটা অনুৰোধ কৰোঁ, তেওঁলোকে এইটো কেতিয়াও ভাবিব নালাগে যে এক্সাম নহ'ব, কাৰণ এক্সাম যদি হয় তেতিয়া কি কৰিব। গতিকে আপোনালোকে এটা এজামশ্যনত প্ৰিপাৰেশ্যন কৰিব লাগিব যে এক্সাম হ'ব। সেই এজামশ্যনটোত ভালদৰে প্ৰিপাৰেশ্যন কৰক, ডেইলি ৰিভাইজ কৰক, আপোনালোকৰ প্ৰিপাৰেশ্যন লেভেল ভাল হ'ব। লগতে আপোনালোকে ছাফিচিয়েণ্ট টাইম পাইছে, কাৰণ এই প্ৰিপাৰেশ্যন কৰিলে আপোনালোকৰ একো লছ নহয়। আপোনালোকে আগতকৈ ভালদৰে জানিব পাৰিব, শিকিব পাৰিব কৰ্চটো। যদি এক্সাম হয়, আপোনালোকে এক্সাম দিবলৈ মনোবল পাব। যদি এক্সাম নহয়, তেনেহ'লে UGC নিশ্চয় কিবা নতুন পেৰামিটাৰৰ ওপৰত বেছ কৰি আপোনালোকক মাৰ্কশ্বিট দিব। এতিয়া কথাটো হ'ল, আপোনালোকে আশংকিত নহ'ব। আশংকিত অকল আপোনালোকেই নহয়, আমিও হয়, সকলোৱে হয়। অলৰেডি প্ৰফেশ্যনেল কোৰ্চ, চাৰ্টাৰ্ড একাউণ্টেঞ্চি কোৰ্চো নিজৰ যিটো এক্সাম হয়, সেই এক্সামটো কেঞ্চেল কৰিছে। গতিকে সম্ভাৱনা আছে যে আপোনালোকৰো এক্সাম কেঞ্চেল হ'ব পাৰে। এতিয়া আপোনালোকে কি ভাবে যে এই পৰিস্থিতিত কি হ'ব পাৰে, এক্সাম হয় নে নহয়, বা এক্সাম নহ'লেও কেনেকুৱা ধৰণৰ ষ্টেপ ল'ব লাগে আমি, মোক জনাব। মই জানিব সুখী মই আপোনালোকৰ পৰা। আজিলৈ ধন্যবাদ।